আপোনালোকে ভাবে যে মই দিনৰ দিনটো ভিডিঅ'কে বনাই থাকোঁ আৰু বেলেগ কামৰ একো নাই, গতিকে একদম অবভিয়াছলি আপোনালোকে একদমেই ৰং ভাবিছে। কাৰণ মই দিনৰ দিনটো কাম কৰোঁ আৰু কি কৰোঁ কি নকৰোঁ সকলোবিলাক এই ভিডিঅ'ৰ মাজতে আপোনাক সকলোকে অলপ অলপ দেখাম বুলি ভাবিছোঁ। ত' হেল্ল' এভৰিৱান, আৰু আজি ব'লক আমি এটা নতুন কামৰ ফালে যাওঁ। নতুন কাম বুলিয়ে ক'ব লাগিব, কাৰণ মই এই কামটো বহুত বেয়া পাওঁ। কামটো হৈছে কাপোৰ জাপা, আৰু কাপোৰ জাপা কাম কোনে কোনে বেয়া পায় একদম জনাব নাপাহৰিব। মোৰ নিচিনা কোন এলেহুৱা কাপোৰ জপাৰ ফালে মইতো খুবেই বেয়া পাওঁ। আৰু বহুত দিনৰ পৰা আলমাৰিটো একদম গোটেই অৱস্থা নোহোৱা হৈ আছিলে। ভাবিলোঁ আজি অলপমান ক্লিন কৰোঁ, আৰু এটা নহয় আৰু এটা বাৰু আছে আলমাৰি ঠিক কৰিবলগীয়া। চ' ভাবিলোঁ আলমাৰি ঠিক কৰা হ'ব, লগতে আপোনালোকৰ ভিডিঅ' আগবঢ়োৱা হ'ব। দুটাই কাম হ'ব, ভিডিঅ'ৰ ফালে ভিডিঅ' হৈ থাকক আৰু মই মোৰ কাম কমপ্লিট কৰি ল'ম। চ' সেয়া দেখিছে নহয়, জুৱেলাৰী চব ওলাই লৈছোঁ। আজি এইবিলাকৰ নিদিওঁ ভাগ ভাগ কৰি, এটা ভিডিঅ'তে অলপ অলপ দেখাই দিওঁ আপোনালোকৰ মাজত। যদি আপোনাক বেলেগকৈ লাগে মোৰ কাপোৰৰ কালেকশ্যন চাম বুলি ভাবে, তেতিয়াহ'লে দেখাম বাৰু বেলেগ এটা ভিডিঅ'ত। তাৰ কাৰণে আপোনালোকে মোক কমেণ্ট কৰিব লাগিব, কমেণ্ট কৰিলেহে মই ভিডিঅ' দিম। আৰু এতিয়া ক'ব নহয় পেপাৰ কিয় দিছা বুলি। পেপাৰ হয়তো সকলোৱে দিয়েই, কাপোৰখিনি এনেই থ'লে ঘামি যায় বুলি, সেইটো কাৰণে দিয়া হয়। এইটো বুদ্ধি মোক মায়ে শিকালে মই জানো বাৰু, দেখি শিকিছোঁ মাৰ পৰা। আৰু এয়া আধাখিনি কমপ্লিট হৈছে। আজি চাদৰ মেখেলাৰ ছাইডটো নোলাওঁ, কাৰণ কিয় মই আগতীয়াকৈ এইটো ঠিক কৰি ৰাখিছিলোঁ বাৰু। কিন্তু আজি তল ছাইডটো যিমান কাপোৰ ওলোৱা হয় সিমানখিনি ঘিচিমিচি হৈ যায়। চ' আজি সেইখিনি ঠিক কৰিম। আৰু দেখিছে নহয়, এইখন শাৰী, মোৰ শাৰীৰ চখ বহুত কিন্তু পিন্ধিব যিহেতু নোৱাৰোঁ, কিন্তু এতিয়া হয়তো পাৰোঁ অলপ অলপ। আৰু এই দুখন শাৰী মই মিছ'ৰ পৰা অনলাইন কৰি আনিছিলোঁ। মই খুবেই ভাল পাওঁ শাৰী পিন্ধি কেনে। চ' ভাবিলোঁ দুখন আনি থোৱা হওক। চাদৰ মেখেলা কালেকশ্যন বহুত আছে, কিন্তু শাৰী কালেকশ্যন একেবাৰে কম দেই। এখন পিচ কালাৰ, এখন স্কাই ব্লু কালাৰ। চ' কেনেকুৱা লাগিছে ক'ব নাপাহৰিব কালাৰ দুটা। আৰু এতিয়া হয়তো কোনোবাই ক'ব যে এনেকৈ আলমাৰীৰ ভিতৰত কোনেনো মিক্সি জাৰটো সোমাই ৰাখে। কি হ'ল, আমাৰ ঘৰত নিগনি উৎপাত খুবেই বেছি। চ' এটা যিহেতু আছে ওলাই থোৱা, চ' এইটো কোনো দৰকাৰ পৰা নাই এতিয়ালৈকে। যেতিয়া দৰকাৰ হ'ব তেতিয়া ওলাই ল'ম বাৰু, কিন্তু এতিয়া এনেকৈ সোমাই ৰাখিছোঁ। যেতিয়া কামত লাগিব তেতিয়া ওলাই ল'ম, সেইটো কাৰণে সোমাই ৰাখিছোঁ এনেকৈ। আৰু উইণ্টাৰ ছিজনৰ কাপোৰবিলাক মোক কেতিয়াবাই বাৰু চিজিল কৰা হৈ গৈছিলে, কিন্তু এতিয়া আকৌ যিহেতু পেপাৰ পাৰিছোঁ, আকৌ ওলাব লগা হৈছে, আকৌ সোমাব লগা হৈছে। ভাবিলোঁ এনেকৈ আপোনালোকৰ কোম্পানী লৈ কামটো কৰোঁ, আৰু কামো হৈ যাব, লগতে আপোনালোকৰ লগত কথা পতা হৈ যাব। আৰু ভিডিঅ' কি দিম ভাবি য'তে নাপাওঁ, কণ্টেণ্ট বিচাৰি নাপাওঁ। সেইটো কাৰণে যি কৰোঁ সেয়াই অলপ অলপ দিব চেষ্টা কৰোঁ, ভিডিঅ' বিচাৰি যিহেতু নাপাওঁ। গতিকে সেয়াই আৰু চাওক, এনেকৈ এনজয় কৰক। আৰু এইটো মোৰ ফাৰ্ষ্ট আলমাৰিটো ঠিক কৰা হৈ গ'ল, আৰু এয়া কমপ্লিট ফাইনেল লুকটো। যিহেতু কাপোৰ বেছি নাই, যিখিনি আছে সেইখিনি অলপ অলপ দেখাইছোঁ বাৰু। এতিয়া কেনেকুৱা লাগিলে ছেটিংটো মোৰ একদম জনাব নাপাহৰিব। সকলোৱে হয়তো ঘৰত কৰেই, কিন্তু মোৰ দৰে এলেহুৱা কোন আছে কাপোৰৰ ক্ষেত্ৰত, কাপোৰ জাপা ক্ষেত্ৰত। মইতো খুবেই বেয়া পাওঁ এই কামটো, কাপোৰ জাপা কামটো। কোনে বেয়া পায় জনাব নাপাহৰিব। এইটো ৱাও, মোৰ লাগাই নাই যে মই ঠিক কৰিছোঁ বুলি। কাৰণ ইমান দিনে এনেকৈ পৰি আছিল যে আজি চুই ভাল লাগিছে বা চাই ভাল লাগিছে, এনেকৈ মনেই যোৱা নাই যে কাপোৰ তাৰ পৰা ওলাম বা পিন্ধিম। মন যায় এনেকৈ ৰাখোঁ বুলি, কিন্তু উপায় নাই, ওলাব লাগিব, পিন্ধিব লাগিব। চ' ইয়াত দেখিছে নহয়, বিচনাটো আছে কেইযোৰমান পৰি কিনে। এইখিনি কাপোৰ হৈছে মোৰ পুৰণা আলমাৰীটোত ছেট কৰিম তাতে গৈ পেলাই। কাৰণ পুৰণা আলমাৰীটোততো এতিয়া যোনবিলাক নলগা কাপোৰ সেইবিলাক কাপোৰ আছে। চ' ভাবিছোঁ তাতে গৈ পেলাই সোমাই ৰাখোঁ। আৰু এইখিনি এনেকৈ টোপোলা বান্ধি কিনে ব'লক তাতে যাওঁ, আৰু এতিয়া তাতে খোপা মাৰোঁগৈ। আৰু উপায়টো নাই, কাৰণ এইটোত আৰু জেগা নাই। যিহেতু নতুন আলমাৰীটো ৰিচেণ্টলি লোৱা হৈছে, বেছি দিন হোৱা নাই, গতিকে পুৰণা আলমাৰীটো ৰখা হয়। এতিয়া খুলিলে এনেকুৱা লাগে আলমাৰীটোৰ পৰা পূৰা হুৰমূৰাই কাপোৰ পৰিব নেকি, কিন্তু একদম ৰং কাপোৰ ইয়াতে নাই। কাৰণ কিয়, লাগতিয়াল কাপোৰখিনি তাতে মই ছেটেল কৰি দিছোঁ, শ্বিফ্ট কৰি দিছোঁ। আৰু যোনবিলাক অলাগতিয়াল কাপোৰ সেইবিলাক মই ইয়াতে ৰাখিছোঁ, যোনবিলাক পিন্ধা নহয় বুলি নকওঁ বাৰু। কাৰণ যেতিয়া বৰষুণৰ ছিজন হয়, তেতিয়া এইবিলাক কাপোৰে বহুত 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 কামত দিয়ে। যিহেতু বৰষুণৰ ছিজনত কাপোৰবিলাক ধুলে নুশুকাই। চ' সেইটো কাৰণে এইবিলাক কাপোৰে বহুত কামত দিয়ে। তাৰ কাৰণে মই এইবিলাক কাপোৰ ৰাখি থৈছোঁ বাৰু। আজি মোৰ যোনবিলাক কাম আছিলে, খালি দুটা আলমাৰি ঠিক কৰিবলগীয়া আছিলে, সেইবিলাক অকল মোৰে কাপোৰ, মোৰ বিনায়ক আৰু মোৰ কাপোৰ। চ' সেইবিলাক বহুত দিনৰ পৰা এনেকুৱা চিজিল হোৱা নাছিলে। চ' এতিয়া চিজিল কৰি ল'লোঁ দুটা আলমাৰিয়ে। সেয়াই ভিডিঅ' দিলোঁ। যদি আপোনালোকে বিচাৰে যে মোৰ চাদৰ মেখেলা কালেকশ্যন চাম বা জুৱেলাৰী কালেকশ্যন চাম, চ' সেইটোৰ কাৰণে এটা কমেণ্ট কৰি দিব, মই সেইটোও দিম এটা বেলেগ ভিডিঅ'ত। গতিকে আজিলৈ বাই বাই।